হেল্ল' এভৰিৱান, আজিৰ ব্লগত আছে মোৰ মাছ ভাজি। ডাঙৰ মাছ এটা আনি কাটি ভালকৈ ধুই হালধি সানি পেলাই ভাজি লৈছোঁ। মাছ ভাজি হৈ গ'ল। মাছৰ মাথাটো ভাজিছোঁ, ধুনীয়াকৈ ভাজি লৈছোঁ মাথাটো। হৈ গ'ল। কেৰাহীখনত আদা, নহৰু, পিঁয়াজ, জলকীয়া দি পেলাই ধুনীয়াকৈ ভাজি লৈছোঁ। গল্ডেন ব্ৰাউন হোৱাৰ পিছত আদা নহৰুৰ পেষ্টটো দি দিছোঁ। ভালকৈ লৰাই কাটি থৈ দিয়া ভোলখিনি দি দিছোঁ। ভোলখিনি ভালকৈ লৰাই দিছোঁ ধুনীয়াকৈ, মছলাখিনি লাগি যোৱাকৈ। তাৰপিছত ঢাকনি এখন মাৰি দিছোঁ। ধুনীয়াকৈ পানী ওলাইছে নিজে নিজে ভোলখিনিৰ পৰা। এতিয়া মছলা দি দিম। নিমখ, হালধি, জিৰা গুড়ি, জলকীয়া গুড়ি, ধনিয়া গুড়ি দি পেলাই ধুনীয়াকৈ লাৰি দিছোঁ। লাৰি পেলাই আকৌ ঢাকনিখন মাৰি পেলাই থৈ দিম 5 মিনিটমান। তাৰপিছত মাছখিনি দি অকণমান উতল অহাৰ পিছত চব্জিখন হৈ গ'ল। এতিয়া নেক্সট চব্জি এখন বনাম। পিঁয়াজ দিছোঁ, আদা নহৰু পেষ্ট দিছোঁ, ধুনীয়াকৈ লৰাই লৈছোঁ। ইয়াতে দিম বইল কৰি থোৱা আলু। মছলা দিছোঁ, আদা, নহৰু, হালধি, জিৰা, জালুক, আকৌ জলকীয়াৰ গুড়ি ধুনীয়াকৈ লৰাই লৈছোঁ। অকণমান ভজাৰ পিছত বইল কৰি থোৱা আলু দি দিছোঁ। ইয়াতে দি দিম ডাঙৰকৈ বইল কৰি থোৱা আলু এটা দি দিছোঁ। লাৰি দিম ধুনীয়াকৈ। তাৰপিছত পানী অকণমান দি দিম। পানী অকণমান দি দিছোঁ, লাৰি দিছোঁ। ধুনীয়াকৈ লাৰা চাৰাৰ পিছত আলুখিনিত মছলাখিনি সোমাই যোৱাৰ পিছত বেছিকৈ পানী অকণমান ঢালি দিলোঁ, 1 গিলাচমান। তাৰপিছত মাছ এপিচ দি পেলাই উতলাবলৈ দিলোঁ। এইখন আঞ্জা ল'ৰাই খাব, হৈ গ'ল। অকণমান গৰম মছলা দি পেলাই নমাই থৈ দিছোঁ। জ্বলা চলা নাই দিয়া এইখনত, গতিকে ল'ৰাই জ্বলা নাখায়। এতিয়া ঢেকীয়া ভাজিম। কেৰাহীখনত তেল দিছোঁ, দি পেলাই ঢেকীয়াখিনি দি দিছোঁ। ঢেকীয়াখিনি লৰাই দিছোঁ। এইখিনিতে আপোনালোকে কওকচোন ক'ৰ পৰা চাই আছে। যদি আপোনালোকে মোৰ ৰেচিপিসমূহ ভাল পায় তেতিয়াহ'লে প্লিজ লাইক, কমেণ্ট এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ঢেকীয়াখিনিত মই নিমখ দিছোঁ, হালধি দিছোঁ, জিৰা গুড়া অকণমান দিছোঁ, জালুকৰ গুড়া অকণমান দিছোঁ, দি পেলাই লাৰি দিছোঁ। লাষ্টত কণী এটা ভাঙি দিছোঁ, দি পেলাই ধুনীয়াকৈ লৰাই দিছোঁ। হৈ গ'ল ৰেডি। ইয়াতে জালুকৰ গুড়া অকণমান, লাল মিৰ্চিৰ গুড়া অকণমান দি দিছোঁ, দেখিবলৈ ধুনীয়া আৰু অকণমান জ্বালাও হয় খাবলৈ। বাছ হৈ গ'ল। এতিয়া দুপৰীয়া থালখনত আছে ভাত, ঢেকীয়া ভাজি, পনীৰৰ চব্জি, দাইল, মাছৰ পেটু ভাজি, মাছৰ পেটু ভাতেৰে ভাজি। হ'ল আলু জোলখন এতিয়া মই বনোৱা। মাছ ভাজি, ভোলেৰে মাছ বনাইছিলোঁ, সেইখন চব্জি। ৰেডি। আপোনালোকেও এনেকৈ বনাই খাবচোন, খাবলৈ বৰ সোৱাদ হৈছিলে। থেংক ইউ। পনীৰ আৰু দাইল বনোৱাটো নেদেখালোঁ।